হাই হেল্ল' নমস্কাৰ আৰু আপোনালোক সকলোকে মৰম জনাই মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এখন ধুনীয়া ঠাইলৈ গৈ আছোঁ আৰু ক'ত গৈছোঁ আপোনালোকে যিহেতু থাম্বনেইলত দেখিছে আৰু বলক ঠাইখনলৈ আজি আপোনালোকক লৈ যাওঁ আৰু ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু এতিয়া ৰেডি হৈছোঁ যাবলৈ আৰু ৰেডি হোৱাৰ আগতে লৈ লৈছোঁ এয়া আছে হেলমেট লৈ লৈছোঁ এইফালে ট্ৰাইপড লৈ লৈছোঁ ধুনীয়াকৈ আৰু এয়া দেখিছে হেলমেটত লাগি আছে ধুনীয়াকৈ আপোনালোকক দেখাম আৰু অকণমান ৰাইডটো কৰিম যিহেতু ৰাইডত অকণমান ভিউজটো দেখাবলৈ চেষ্টা কৰিম অকণমান দেখাম ভিডিঅ' কেনেকুৱা পাই কমেণ্টত জনাবচোন চ' বলক এয়া সোমাইছোঁহি ঠাইখন চাওক না কি ধুনীয়া এখন ঠাই মানে দেখি খুব ভাল লাগিছে বলক গৈ থাকোঁ ভিতৰলৈ বন্ধুসকল ফাইনেলি পাই গ'লোঁ সেই যিখন ধুনীয়া ঠাইৰ কথা আপোনালোকক কৈছিলোঁ আৰু সেই ঠাইখন হৈছে এই আপোনালোকে দেখিব পাৰিছে ৰ'জ গাৰ্ডেন আৰু ৰ'জ গাৰ্ডেনলৈ আহিছোঁ আৰু ইয়াত এখন ধুনীয়া ৰিজৰ্টো আছে ৰেষ্টুৰেণ্টো আছে আপোনালোকক সেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম তো বলক ভিতৰলৈ সোমাই যাওঁ ৰ'জ গাৰ্ডেনৰ ভিতৰলৈ আহক আৰু আপোনালোকে এইফালে গেটত সোমাই আপোনালোকে টিকেট কৰি ল'ব লাগিব 50 টকা আৰু মই টিকেটটো অলৰেডি কৰিলোঁ এইখন হৈছে টিকেট ৰ'জ গাৰ্ডেন ৰিজৰ্ট লিখি থোৱা আছে দেখিছে আপোনালোকে আৰু আপোনালোকে দেখিব পাৰিছে ওপৰত যে ছাতি লগাই দিছে কিমান এটা ইউনিক লাগিছে দেখিব পাৰিছে আৰু ডিজাইনটো মানে ফ'কাছটো দেখিছে নে কিমান ধুনীয়া খুবেই ধুনীয়া পৰিৱেশটো আৰু ভিতৰতে এতিয়া সোমাই গৈ আছোঁ আৰু এইফালে চাওক এইখন গোলাপে ভৰি আছে বাগিচাখন চাওক না আৰু বলকচোন যাওঁ বাগিচাখনৰ ভিতৰলৈ লিখিব পাৰিছে এইফালে চাওক গোলাপ ফুল লতা গোলাপ দেখিছে আপোনাৰ আৰু লতা গোলাপ এনেকৈ বগাই বগাই এই ওপৰলৈ উঠি যাব আৰু দেখিবলৈ একদম লুকছটো বহুত ধুনীয়া হ'ব মানে গম পাইছে আৰু লুকছটো বহুত ধুনীয়া হ'ব আৰু ছাতিখিনি লুকছটোতো গম পাইছে ইমান ধুনীয়া লাগিছে আৰু এইফালে চাওক ধুনীয়াকৈ লাইট দিছে ধুনীয়া হ'ব ৰাতি লুকছটো আৰু ইয়াত মানে গোটেই গোলাপ ফুল আৰু গোলাপ ফুলৰ গোন্ধে একদম গোটেই মলমলাই আছে অকল যিজন ব্যক্তিয়ে এই ঠাইখিনি আচলতে গঢ় দিছে মানে আপোনাৰ ৰ'জ গাৰ্ডেনখন লগতে ৰিজৰ্টখন তৈয়াৰ কৰিছে সেই ব্যক্তিজন হৈছে মোৰ ওচৰতে আছে আৰু সেই ব্যক্তিজন আপোনালোকক চিনাকি কৰাই দিছোঁ আৰু এইজনেই হৈছে এই দাদাজন দাদা নমস্কাৰ মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আপোনাৰ নামটো জনাব মোৰ নাম শ্ৰী বীৰেন গগৈ হয় হয় বৰগুৰি গাঁও আমাৰ হয় হয় চ' বন্ধুসকল গম পাইছে এখেতৰ নাম হৈছে বীৰেন গগৈ ঠিক আছে দাদা আপোনাৰ এই পৰিকল্পনা কিমান দিনৰ পৰা আছিল মানে ৰ'জ গাৰ্ডেনখনৰ এইটো পৰিকল্পনা প্ৰায় 2 বছৰৰ পৰাই কৰি আছোঁ আমি প্লান্টেশ্যনখিনি এবছৰ সম্পূৰ্ণ হৈছে আৰু এতিয়া আপোনাৰ আমি এপ্ৰিল লাষ্ট 12 তাৰিখে আমি শুভাৰম্ভ কৰিছোঁ আৰু দাদা ইয়াত মানে বিভিন্ন প্ৰজাতিৰ গোলাপ ফুল দেখিবলৈ পোৱা গৈছে এনেই কিমান প্ৰজাতিৰ গোলাপ ফুল আপোনাৰ আছে মানে এইবিলাক আমাৰ 70 প্লাছ আছে 70 প্লাছ আছে ঠিক আছে আৰু মানে কিমান ঠাইৰ পৰা মানে গোলাপ ফুল আহিছে মানে এইখিনি দিল্লী আৰু কলকাতাৰ পৰা আমি অনা হৈছে এখন নাৰ্চাৰী গুৱাহাটী আৰু বাকী আপুনি কিমান মানে মানুহৰ লগত আছে আপোনাৰ লগত কৰ্মচাৰী হিচাপে আমাৰ এতিয়া বৰ্তমান 3জনহে আছে 3জন আছে ন আৰু সময় সাপেক্ষে আমি বঢ়াম আৰু এনে ফুলবিলাক আপোনাৰ দেখি ভাল লাগিছে এই চাওক আপোনালোকে দেখিব পাৰিছে কিমান আনকমন এইটো ফুল দেখিছে আপোনাৰ গোলাপ ফুল সাধাৰণতে ঘৰত পোৱা নাযায় বাৰু ফুলবিলাক আৰু ফুলৰ গোন্ধে গোটেই একদম মলমলাই আছে আপোনালোকে সোমাই আহিলে গম পাবই ফুলৰ গোন্ধ
আৰু ভিতৰতে আৰু কি আছে দাদা ইয়াৰ ভিতৰতে আপোনাৰ আমাৰ ভিতৰত ৰেষ্টুৰেণ্ট পাব হয় প্লাছ আপোনাৰ চিলড্ৰেন সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে চিলড্ৰেন পাৰ্ক আছে চেল্ফি জোন কেতিয়াবা ৰাখিছোঁ এতিয়া আগলৈ আৰু বাঢ়িব আৰু আপোনাৰ পুখুৰী ওপৰত এটা হাট আছে বাৰ্থডে চেলিব্ৰেশ্যন কাৰণে অঁ ঠিক আছে চ' বন্ধুসকল সেইফালে আপোনালোকক লৈ যাওঁ ব'লকচোন পুখুৰীৰ ওপৰত গৈ হাট আছে আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিব গৈ থাকোঁ আৰু এইফালে চাওক ধুনীয়াকৈ দি থোৱা আছে লাইট আৰু ৰাতিটো ফ'কাছটো ধুনীয়া হ'ব আৰু এইফালে চাওক ইয়াৰ ৰ'জ দেখিব পাৰিছে আৰু আপোনালোকে এটা ৰিকুৱেষ্ট কৰিছোঁ কিন্তু আপোনালোকে ইয়াত আহিলে ৰ'জ নিচিঙিব কিয়নো তেখেতে বহুত কষ্টৰে এই গোলাপ ফুল কেইজোপা যতন লৈছে আৰু তেখেতৰ মনটো বেয়া নকৰিব আৰু চাওক না আমাৰ ঘৰত সাধাৰণতে এইবোৰ গোলাপ ফুল নাপায় ইয়াত দুটা ৰঙৰ গোলাপৰ ৰং আছে দেখিছে এটা আছে আপোনাৰ অকণমান হালধীয়া আৰু এইফালে আছে অকণমান ৰঙা টাইপৰ দেখিছে আপোনালোকে বিভিন্ন প্ৰজাতিৰ গোলাপ ফুল আছে প্ৰায় 200ৰো অধিক গোলাপ ফুল ইয়াত আপোনালোকে দেখিব পাব আৰু এইফালে লতা গোলাপ লগাই দিছে এইফালে ধুনীয়াকৈ ডিজাইন দি দেখিছে আপোনালোকে যদি ভাল লাগিছে লাইক এটা কৰিব আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম গোলাপ ফুল কিমান প্ৰজাতিৰ গোলাপ ফুল তেখেতে ইয়াত ৰুইছে চাওক এই গোটেই লাইনটোৱে মানে গোটেই পৰিৱেশটোৱে গোলাপ ফুল দেখিছে এয়া হৈছে বগা গোলাপ ৱাও কি মজা লাগিছে আৰু এইফালে ধুনীয়াকৈ ঝালি দি দিছে জালি এটা দি দিছে বনাই দিছে এইফালে লতা গোলাপ দেই এইখিনি আছে লতা গোলাপ এই লতা গোলাপ এনেকৈ বগাই বগাই আহি ধুনীয়াকৈ ইয়াত আহি এইফালে আহিব আৰু কিমান এটা ধুনীয়া হ'ব আৰু লাহে লাহে তেখেতে কৈছে লাহে লাহে তেখেতে মানে এই গাৰ্ডেনখন আৰু অকণ ধুনীয়া কৰিবলৈ চেষ্টা কৰিম বুলি কৈছে আৰু লগাবলৈ আছে বহুত গোলাপ আহিব বহুত বাহিৰৰ পৰা আহিব দিল্লী কলকাতাৰ পৰা আহে আৰু এইফালে চাওক ডাঙৰ গোলাপ দেখিছে ৱাও কি মজা লাগিছে আৰু আহি মজাই ধুনীয়া লাগিছে মানে পৰিৱেশটো আপোনাৰ যিখন গাৰ্ডেন আছে গাৰ্ডেনখনৰ ভিতৰ ভাগে আছে চাহৰ বাগান দেখিছে চাহৰ বাগান তেখেতে মানে ইয়াত গঢ় দি থৈছে আৰু এইফালে চাওক চাহৰ বাগান দেখিছে এয়া প্ৰজাতি হয় হয় আপুনি দেখি পাইছে চাওক আপোনালোকে দেখিব পাৰিছে এইটো আনকমন এটা গোলাপ ফুল দেখিছে এইটো আনকমন ন চাওক আৰু আপোনালোকে ইয়াত যদি আহে কোনো এপাহ গোলাপ ফুল আপোনালোকে নিচিঙিব দেই কাৰণ কেলৈ তেখেতে মানে ইমান কষ্ট কৰি ফুল এপাহ লগাইছে আৰু দেখি খুবেই ভাল লাগিছে যদি আপোনালোকে যদি এনেকৈ হাতেৰে যদি ছিঙি দিয়ে তেখেতৰ মনটো বেয়া লাগিব নিশ্চয় হয়নে বাৰু আৰু আপোনালোকে ফুল নিচিঙিব মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ হয় নিজে হৈ গৈছে অঁ নিজে হৈছে মৰমতে কাটি পেলোৱা নাই কিন্তু এইটো এটা আনকমন ভাল লাগিছে দেখি ভাল লাগিছে আনকমন মানে এইটো গোলাপ আচলতে আমাৰ এনেই সাধাৰণতে আমাৰ ঘৰবিলাকতো পোৱা নাযায় এনেকুৱা ধৰ নৰ্মেল গোলাপ ফুল পোৱা যায় এইটো কালাৰ কেইটা আছে দুটা কালাৰ ওলাব অ'কে চাওক আপোনালোকে দেখিব পাৰিছে আনকমন ফুল দেখিছে এয়া হৈছে বগা গোলাপ দেখিছে এই চাওক কমলা ৰঙৰ গোলাপ ফুল দেখিছে এতিয়া মানে আমি অসমৰ বাহিৰত যাব নালাগে চাগে নিশ্চয় গোলাপ ফুল ল'বলৈ চাগে ইয়াতে আহিলে হ'ল আৰু আমি অলমষ্ট আমাক দেখাই দিম আৰু ভেৰাইটিবোৰ ইয়াত সংযোজন ঘটিব হয় ক্ৰমান্বয়ে পৰ্যায়ক্ৰমে হ'ব বাঢ়িব আমাৰ পৰিসৰটো এড্ৰেছটো কৈ দিবচোন আমাৰ ভিউৱাৰ্ছক এইটো আপোনাৰ আমাৰ জিষ্ট নিয়াৰ ছায়েন্স এণ্ড টেকন'লজি যোৰহাট চপাই তাৰ সন্মুখেদি আপুনি ডাঙৰীয়ালি বুলি কয় যিটো মাজুলী সংযোগী ৰাস্তা হ'ব তাৰ পৰা 1 কিলোমিটাৰ হাইৱেদি সোমাই আহিলে এটা গাৰ্ডেনখনত দেখিবলৈ পোৱা গৈছে বহুতো ৰ'জ দেখিবলৈ পোৱা গৈছে বহুতো নানা ধৰণৰ মানে আপোনাৰ মানে কালাৰৰ দেখিবলৈ পোৱা গৈছে আচলতে আপোনাৰ কি সাৰ ব্যৱহাৰ কৰে মানে গাৰ্ডেনখনত যিখিনি ৰ'জ ফুলি আছে এতিয়ালৈকে আমি ছাগলীৰ আৰু গৰুৰ দুইটা মিক্স কৰিয়ে দিছোঁ বাৰু সময় সাপেক্ষে আমি খলি হয়তো তিয়াই পেলাই ইয়াত মানে ছটিয়াই দিওঁ বেমাৰ আজাৰবিলাক অকণমান কমি যায় হয় আৰু নিম অইলটো পাৰিলে মানে ব্যৱহাৰ কৰিলে নিম অইল ব্যৱহাৰ কৰিলে মানে জনতা অকণমান যিসকল আমাৰ ফুলৰ প্ৰতি আকৰ্ষিত ৰাইজ হৈ ৰুইছে নিজৰ ঘৰত তেখেতলোকেও কৰিলে মানে উপকাৰ এটা পাব জৈৱিকভাৱে ঠিক আছে গোলাপ ফুল এপাহ দিবলৈ মোৰো মন যায় কাৰোবাক পিছে কি কৰিব কাষত মোৰ কোনোৱে নাই আশীৰ্বাদ কৰিব যাতে মই কাৰোবাক দিব পাৰোঁ এপাহ গোলাপ সুগন্ধি মই দেই আৰু বন্ধুসকল এইফালে চাওক ৱাটাৰ ফাউণ্টেনাৰ আছে দেখিছে আৰু দাদা এয়া ছুইচ দি দিছে আৰু আপোনালোকে দেখিব পাৰিছে চাওকচোন কিমান ধুনীয়া এটা ফ'কাছ আহিছে আৰু ৰাতি লাইট জ্বলালে থাকে নিশ্চয় ভাল লাগিব ন ৰাতি ভিডিঅ' বেলেগ হ'ব হয় দেখি ভাল লাগিছে অঁ হয়
অ'কে, এতিয়া ভালে লাগিছে বাৰু, দিনতো দেখি ভাল লাগিছে। আমাৰ কেৰেলাৰ পৰা অহা ভেৰাইটি হয়, অঁ এইটো লোটাছ। হয়, এতিয়া ফুলিবলৈ লৈছে, বাটছবিলাক আহিছে দেখিছেনে? গোলাপৰ ভেৰাইটিও বেলেগ দেখি পাইছে। এয়া চব ভিউৱাৰ্ছ, এইফালেও গোলাপ ফুল লগাই থৈছে, এইফালে পদুম ফুল লগাই থৈছে। সাধাৰণতে আমাৰ মানুহে নকৰে পদুম ফুলৰ, যিহেতু ফুলৰ প্ৰতি যিটো আগ্ৰহী আপোনাক, সেইটো আপোনাৰ দেখিবলৈ পোৱা গৈছে। আৰু চাওক বন্ধুসকল, এইফালে তেখেত টাবত ধুনীয়াকৈ লগাই থৈছে দেখিছে, আনকি ধুনীয়া ধুনীয়া ফুল লগাই থৈছে। লোকেলটো পচাইছোঁ এতিয়া, হয়, ট্ৰান্সপ্লেট কৰিম আৰু এখন নাৰ্চাৰীও ইন ফিউচাৰলি বনিব আৰু অহা 2-3 মাহৰ ভিতৰতে। হয়, এইটো কি হয় দাদা? এইটো ৱাটাৰ ৰোজ হয়। হয়, এইটো কেৰেলাৰ পৰা অহা দেই। কেৰেলাৰ পৰা আহিছে ন? হয়। অঁ, এনেকৈ 4টা আছে ন? 4টা টাবত 4টা আছে বৰ্তমান। অঁ, ঠিক আছে। ইমান ডাঙৰ হ'লে মানে ইমান হাইট পৰিব, আমাৰ 2 ফুট 3 ফুট হ'বলৈ বেছি আহিব। 2 ফুট 3 ফুট ইমান ডাঙৰ হ'ব? ডাঙৰ হৈ গ'লে বগা হৈ ফুৰি থাকিব এটা। আৰু এইফালে আপোনালোকে দেখিব পাৰিছে, চাওক পুখুৰী আছে, পুখুৰীৰ মাজত ধুনীয়া এটা ঘৰ বনাই দিছে। আৰু মানে কি কাৰণে বনাইছে এইটো ঘৰ আপোনাৰ একচুৱেলি মানে মেৰেজৰ এনিভাৰ্চাৰী যিটো হয় বাৰ্ষিকী, আৰু আপোনাৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে ইয়াত এৰেঞ্জ কৰি দিওঁ, কোনোবাই বিচাৰিলে দি দিওঁ। অ'কে, মাছ আছে। মাছ আছে ন? এনেই মাছ পুহিছে নেকি? মাছ পুহিছে। কোনোবাই যদি খাওঁ বুলি ক'লে আমি জালেৰে উঠাই পেলাই পাই দিওঁ। ৱাও, আপোনালোকে তেনেকৈ যদি আহে, কোনোবাই খাব বিচাৰে তেনেকৈ মাছ দাদাৰ পৰা বিচাৰিলে দাদাই এনেকৈ জাল মাৰি আপোনালোকক খুৱাই এসাঁজ পঠাই দিব। আৰু ইয়াত মানে ৰেষ্টুৰেণ্টো আছে নেকি? ৰেষ্টুৰেণ্টো আছে। হয়, আপোনালোকক ব'লক ৰেষ্টুৰেণ্টৰ ভিতৰতে লৈ যাওঁ। আৰু ইয়াতো তেনেকৈ চকী এনেকৈ টেবুল দি দিছে, বনাই দিছে। আপোনালোকে যদি মন যায় ফেমিলিৰ লগত আহি এনেকৈ তেনেকৈ বাহিৰতে এনেকৈ বহি খাব পাৰে। এয়া আমাৰ ৰেষ্টুৰেণ্ট হয়। কোনোবা দূৰ দূৰণিৰ পৰা আহি পেলাই এসাঁজ থলুৱাভাৱে আমি কিবা খাওঁ বুলি ভাবিলে হয়, ইয়াত আহি পেলাই পৰিয়ালৰ সৈতে আৰামত খাব। এতিয়া 60-70জনৰ কেপাচিটি অনুযায়ী কৰি থৈছোঁ। সময় সাপেক্ষে ইয়াতে বঢ়াই দিম আৰু এই ৰিজৰ্টখনৰ যদি আনফালে আপোনালোকে চাই দেখিব, এইফালে চাওক চেল্ফি পইণ্ট দি থোৱা আছে, এইফালে চেল্ফি ল'ব পাৰে। আৰু এইফালে চাওক চেল্ফি পইণ্ট, এইফালে চেল্ফি পইণ্ট আছে দেখিছে। আৰু এইফালে ধুনীয়াকৈ বহিবলৈ দি থোৱা আছে, ধুনীয়াকৈ বলি আছে। বাঁহ গছৰ তলত বহা আমেজেই বেলেগ। আৰু এই বাঁহ গছৰ তলত বহি ধুনীয়াকৈ বতাহ লৈ আপোনালোকে জিৰাব পাৰিব, ধুনীয়াকৈ বহি কথা পাতিব পাৰিব, একদম ফেমিলিৰ লগত লৈ মেলি একদম ভাল লাগিব। আৰু এটা কথা মন কৰক, চাওক না, আৰু আমাৰ এই জুবিন দাৰ দেখিছেনে? চাওক না, ইয়াত জুবিন দাৰ ফটো যিজনে অংকন কৰিছে, তেখেতৰ নামটো মই দেখাই দিছোঁ, লৱণজিৎ বৰা। তেওঁলৈ অশেষ ধন্যবাদ। তেওঁ যে আমাৰ এই জুবিন দাৰ ফটোখন অংকন কৰি, ছবিখন অংকন কৰি ইয়াত উপস্থাপন কৰিছে, তেখেতক বহুত বহুত ধন্যবাদ। আমাৰ জুবিন দাৰ মৰম ইয়াত ৰাখিছে। আৰু চাওক না, কিমান এখন ধুনীয়া ৰিজৰ্ট, আৰু গাৰ্ডেনখনৰ ভিতৰত ইমান ধুনীয়া এখন ৰিজৰ্ট আছে বুলি ক'ব নোৱাৰি বাহিৰৰ পৰা। নে কি কয় দাদা? হয়, আমি আৰু বঢ়াম। হয়, এতিয়া সদ্যহতে এইটো ৰাখিছোঁ, যিহেতু অকণমান অফ চিজন চলি আছে না। আপোনাৰ অফ চিজনত এইবিলাক আৰু বাঢ়ি যাব মানে। আৰু আগলৈ আপোনালোকে দেখা পাইছে, সেইফালে চাওক যোৱা বাট আছে, আৰু আগলৈ এখন পাৰ্ক আছে, সৰু ল'ৰা ছোৱালী এখন পাৰ্ক আছে, তালৈ আপোনালোকক লৈ যাওঁ, ব'লক চাই আহোঁ। কি ধুনীয়া সুন্দৰকৈ এখন দলং দিছে, চাওক বাঁহেৰে এখন দলং দি দিছে পাৰ হ'বৰ কাৰণে। ব'লক পাৰ হৈ গৈছোঁ এতিয়া দলঙেৰে। আৰু পাৰ্কখনলৈ যোৱাৰ আগতে আপোনালোকে দেখিব পাৰিব এইফালে নেমু গছ, আৰু এইফালে চাওক নেমুৰ গছেৰে ভৰপূৰ হৈ আছে। নেমু লগা নাই চাগে ন? লাগিছে, এইবাৰ কম আহিল ন? এয়া চাওক নেমু 2-এটা আপোনালোকে দেখিব পাৰিছে, লাগি আছে নেমু। আৰু এয়া আপোনালোকে দেখিব পাৰিছে গোল নেমু, এইফালে আছে গোল নেমু, আৰু আনফালে আছে কাজি নেমু। আৰু এইফালে তেখেতে গোল নেমু খেতি কৰিছে। এইটো ধুনা গছ। ধুনা গছ মই বাৰু আজিলৈকে দেখি পোৱা নাই বাৰু। এয়া চাওক আপোনালোকে দেখুৱাইছোঁ, এজোপা হৈছে ধুনা গছ, দাদাই কৈছে ধুনা গছ আপোনালোকে দেখিছে। আৰু এইফালে লাইট লগাই দিছে, ৰাতি ভাল লাগিব আৰু দেখি পাৰ্কখন। ব'লকচোন পাৰ্কখনৰ ভিতৰলৈ যাওঁ। পাৰ্কখনৰ ভিতৰলৈ আহিলোঁ। পাৰ্কখনৰ ভিতৰত আহি এটা ইউনিক বস্তু দেখিব পালোঁ, আপোনালোকক দেখুৱাইছোঁ ইউনিক বস্তুটো। চাওকচোন, এইটো এটা ইউনিক বস্তু। এইটো কি হয় দাদাৰ পৰা মই জানিবলৈ চেষ্টা কৰিম, আপোনালোকক জনাম। একচুৱেলি বাঁহ আৰু কাঠেৰে এটা আৰ্টিফিচিয়েল গছ বনোৱা হৈছে। হয়, আমি এই লৱণজিৎ বোলাজনে বনাইছে, তেখেতৰে আইডিয়া হয়। এইটো এটা কৃত্ৰিমভাৱে বনাইছোঁ আৰু আৰ্টিফিচিয়েল। বন্ধুসকল, এই ৰিজৰ্টখনলৈ আহি একেবাৰে যাবলৈ মনে যোৱা হ'ল। কিমান এটা শান্তি পৰিৱেশ আপোনালোকে দেখিব পালে। আৰু এইফালে ধুনীয়াকৈ মলাই বতাহ বলি আছে, অকণমান জিৰাই লৈছোঁ। আৰু বহুত মানে মোৰ বন্ধুৱে কৈ থাকে যে কি হ'ল তোমাৰ আজিকালি ব্লগ নাই, আজিকালি ভিডিঅ' নিদিয়া হ'লা। চ' তেনেকৈ মৰমবিলাক পাই থাকিলে ভাল লাগে, উৎসাহবিলাক পাই থাকিলে ভাল লাগে ভিডিঅ' বনাবলৈ।
চ' তেনেকৈ মৰম দি যাব, উৎসাহ দি যাব, আশীৰ্বাদ কৰি যাব। আপোনালোকৰ আশীৰ্বাদ যিহেতু মোৰ লগত আছেই। বাৰু যি কি নহওক, আপোনালোকে ভিডিঅ'টো চাই আজি কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদিহে আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়া মোৰ বেছি ভাল লাগিব। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই, থেংক ইউ, জয় আই অসম।